নমস্কাৰ বন্ধু বান্ধৱীসকল জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম DHE আসাম মোবাইলিটি গ্ৰেণ্টেড গাৰ্লছ স্কলাৰশ্বিপৰ বিষয়ে। তো সকলোখিনি ডিটেইলছত কথা পাতিম। তো ইয়াৰ আগতে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। তেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহি যায়। এতিয়া বলক মূল ভিডিঅ'টোলৈ। DHE আসাম মোবাইলিটি গ্ৰেণ্ট গাৰ্লছ স্কলাৰশ্বিপ ইয়াৰ বাবে আপোনাৰ বছৰি 10,000কে টকা দিব। এইখিনিৰ বাবে আপোনাৰ এলিজিবিলিটি থাকিব লাগিব। আপোনাৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। পোষ্ট গ্ৰেজুৱেটৰ স্কলাৰশ্বিপ হয় এইটো। তো অনলি গাৰ্লছৰ কাৰণে হয় স্কলাৰশ্বিপ, অনলি গাৰ্লছৰ কাৰণে হয়। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আসামৰ পৰা অৰ্গেনাইজটো আছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন। তো ষ্টুডেণ্টবিলাকক আপোনাৰ 10,000কে পাৰ বছৰত দি যাব। ইয়াৰ বাবে আপোনাৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট থাকিব লাগিব, ফিমেল ষ্টুডেণ্টৰ কাৰণে হয়। আৰু আপোনাৰ দিছে ফেমিলি এনুৱেল ইনকামটো থাকিব লাগিব আপোনাৰ 5 লাখতকৈ কম। 5 লাখতকৈ কম থাকিব লাগিব ইনকামটো পাৰ বছৰত। আপোনাৰ 5 লাখতকৈ কম থাকিব লাগিব। ইয়াৰ বাবে আপোনাৰ এক্টিভ বেংক একাউণ্ট থাকিব লাগিব। আপোনাৰ কেণ্ডিডেটৰ বেংক একাউণ্ট থাকিব লাগিব, আৰু দিছে যে আপোনাৰ ষ্টাডি কৰা হ'ব লাগিব। পোষ্ট গ্ৰেজুৱেটত ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত আপোনাৰ ষ্টাডি কৰা হ'ব লাগিব। তো ইয়াৰ বাবে আপোনাৰ কি ডকুমেণ্টছ লাগিব মই সেইটো কৈ দিছোঁ। ডকুমেণ্টছ লাগিব আপোনাৰ পাছপোৰ্ট চাইজ ফটো লাগিব, স্কেন কপি অফ ছিগনেচাৰ অফ দি গাৰ্লছ ষ্টুডেণ্ট। আপোনাৰ স্কেন কপি ছিগনেচাৰ থকা কপি যিবিলাক আপোনাৰ চাৰ্টিফিকেট আছে থাকিব লাগিব। তো লেটেষ্ট ইনকাম চাৰ্টিফিকেট, আপোনাৰ পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। আপোনাৰ নতুন ষ্টেট গভৰ্ণমেণ্টে আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট হয় সেইটো। পিছত দিছে ৰিডেবল ফটেষ্ট কপি অফ ফাৰ্ষ্ট পেজ এক্টিভ বেংক একাউণ্ট অফ দি এপ্লিকেণ্ট। তাৰমানে আপোনাৰ যিটো বেংক পাছবুক আছে তাৰ ফাৰ্ষ্ট যিটো পেজ আছে আপোনাৰ নাম চাম থকা ফটো থকা সেইটো পেজটো লাগিব। আৰু আইডেণ্টি কাৰ্ড লাগিব, পেন কাৰ্ড এণ্ড আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো লাগিব। ইয়াৰ বাবে আপোনাৰ ষ্টাৰ্ট হৈছে 25 ডিচেম্বৰৰ পৰা। ইয়াৰ লাষ্ট ডেটটো আছে আপোনাৰ 14 জানুৱাৰীলৈকে। আৰু আজিতো 1 তাৰিখ গ'ল, তো বেছি দিন নাই, আপোনালোকে গৈ এপ্লাই কৰিব পাৰে। মই ডিছক্ৰিপশ্যনত সকলোখিনি লিংক দি দিম। আপোনাৰ ক'ত অফিচিয়েল যিটো ৱেবছাইট আছে সেইটো লিংক দি দিম, আৰু আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইটো লিংক দি দিম। তাত গৈ আপুনি ফৰ্মখন ডাইৰেক্টলি যাই আপুনি এপ্লাই কৰিব পাৰে। এইখিনি আছিল ইনফৰমেশ্যন। জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।